हेलो फ्रेंड मोर यूट्यूब चैनल मायास किचनत आपलोक स्वागतम जनाइछु। আজি মই একেবাৰে সহজ পদ্ধতিৰে পৰি বনাব লৈছো। ব্লগ ভিডিওটো আৰম্ভ কৰো। আটা লৈছো 250 গ্ৰাম, নিমখ লৈছো 1 চামুচ, তেল লৈছো 2 চামুচ, পানী লৈছো আধা গিলাস। এতিয়া মই আটাখিনি মিলাবৰ কাৰণে উলিয়াই থোৱা নিমখ দিছো আৰু তেল আছিল ৰিফাইন তেল আছিল সেইখিনি ঢালি লৈছো আৰু গোটেইখিনি মিক্স কৰি লৈছো। এতিয়া মই পানীখিনি লাহে লাহে দিম অলপ অলপ। একেবাৰে পানী দিলে ভাল নহয়, অলপ অলপ দি হানিলে আৰু গোটেইখিনি মিক্স হৈ যায় আৰু পৰিবৰ ধুনীয়া হয়। তেতিয়া এইখিনি মই গোটেইখিনি মিলাই লওঁ, যিমান পাৰে ভালকৈ মিলালে আৰু বেছি ভাল হয়। বেছি টান হ'ব নালাগে, বেছি নৰম হ'ব নালাগে, নিয়মত হ'ব লাগে। এইখিনি চব বৰ ধুনীয়া সফট হৈ গৈছে। এতিয়া মই আধা ঘণ্টামান কাৰণে থৈ দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া এইখিনি বৰ ধুনীয়া হৈছে সফট। এতিয়া মই এইখিনি গোল গোল কৰি লৈছোঁ বেলিবৰ কাৰণে। গোটেইখিনি মই এইখিনি কৰি লওঁ। এতিয়া মই বেলি লৈছোঁ বেলনাত। এতিয়া বেলুতে সাৱধান হ'ব লাগে, কিনাৰ কিনাৰ ভালকৈ বেলিব লাগে, তেতিয়া আৰু বৰ ধুনীয়াকৈ ফুলি যায়। আৰু এতিয়া মই বেলিছোঁ। এতিয়া মই গোটেইখিনি বেলি লওঁ একেলগে, তাৰপাছত পৰিখিনি বনাওঁ। এতিয়া মই কেৰাহীত ৰিফাইন তেল দিছোঁ। তেল অলপ বেছি দিব লাগে পৰি বনালে, তেতিয়া ভাল হয়। আৰু এতিয়া মই পৰি দিছোঁ, তেলখিনি গৰম হৈ গ'ল। চক বৰ ধুনীয়াকৈ ফুলি গৈছে। গেছ বেছি জ্বলাব নালাগে, নিয়মত থ'ব লাগে, তেতিয়া ভাল। আৰু আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।